যে বৰ্তমান যিটো সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হ'ল ডেলিমিটেশ্যন, ইয়াত দেখা গৈছে যে আমাৰ নগাঁওখন আগতে 29 নম্বৰ সমষ্টিত আছিল, কিন্তু আমি আগৰ পৰাই চেষ্টা কৰি আহিছিলোঁ কেনেকৈ আমি গোসাইগাঁও সোমাব পাৰোঁ, কিয়নো গোসাইগাঁৱৰ লগত আমাৰ গাঁওখন মাত্ৰ 5 মিনিটৰ ৰাস্তা বা মুঠে 1 কিলোমিটাৰ দূৰত্ব। গতিকে আমি ভাবিছিলোঁ যে আমাৰ গাঁওখন গোসাইগাঁৱৰ লগত অন্তৰ্ভুক্ত হ'ব, কিন্তু দেখা গ'ল যে গোসাইগাঁৱৰ পৰা 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰৰ গাঁওবিলাক গোসাইগাঁৱৰ লগত অন্তৰ্ভুক্ত হ'ল। হয়ৰা গোসাইগাঁৱৰ লগত লাগি থকা আমাৰ গাঁওখন দতমা সমষ্টিৰ লগত অন্তৰ্ভুক্ত হোৱা দেখা গৈছে। আৰু আমি এইটোৰ কাৰণে আগৰ পৰাই লাগি আছিলোঁ যে কেনেকৈ আমি গোসাইগাঁৱৰ লগত অন্তৰ্ভুক্ত হ'ব পাৰোঁ। আৰু দেখা গৈছে প্ৰস্তাৱিত যিটো গোসাইগাঁও টাউন, এই প্ৰস্তাৱিত টাউনত আমাৰ দৰগাঁওখন 11 নম্বৰ ৱাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে। আমি সেইকাৰণে এটা চৰকাৰৰ ওচৰত বা নিৰ্বাচন আয়োগৰ ওচৰত আমি এইটোৱে আবেদন জনাম, আমাক যিকোনো প্ৰকাৰে দতমা সমষ্টিৰ পৰা কৰ্তন কৰি আমাক গোসাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰিব লাগে, এইটোৱে আমাৰ দাবী। আৰু প্ৰয়োজন যদি বশতঃ যদি হয় আমি এই সম্পৰ্কে আইনী যুঁজ লোৱাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক মেমৰেণ্ডাম বা স্মাৰকপত্ৰৰ জৰিয়তে আমি আবেদন জনাম। যদি তাতো আমাৰ কাম নহয় তেতিয়াহ'লে আমি আইনী প্ৰক্ৰিয়াত যাবলৈ সাজু আছোঁ। 29 নম্বৰ সমষ্টিৰ লগত আছিল। উদাহৰণস্বৰূপে ভোমকা গাঁওখন ইয়াৰ পৰা 12 কিলোমিটাৰ দূৰত, আগতে তেওঁলোক 29 নম্বৰ সমষ্টি কোকৰাঝাৰ পশ্চিমত আছিল, কিন্তু এইবাৰ দেখা গৈছে গোসাইগাঁও সমষ্টিত। আৰু অথচ দেখা গৈছে গোসাইগাঁও সমষ্টিৰে যিবিলাক গাঁও মাটিয়াপাৰা চাপকাটা এইবিলাক মানে গোসাইগাঁও সমষ্টিত আছিল, এইবাৰ দেখা গৈছে এইবিলাক গাঁও আকৌ দতম সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে এনেকুৱা আমি এইটো আশা কৰা নাছিলোঁ। আমি ভাবিছিলোঁ যে আমাৰ গাঁওখন যিহেতু টাউনৰ লগতে জড়িত আৰু এটা পাৰ্ট আমাৰ টাউনৰ অংশীদাৰ হয়, গতিকে আমি ভাবিছোঁ যে আমাৰ গাঁওখন অন্ততঃ এইবাৰ মানে নতুন সমষ্টিৰ নিৰ্ধাৰণত গোসাইগাঁৱৰ সমষ্টিৰ লগত যাতে অন্তৰ্ভুক্ত কৰে। যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আছে, ইয়াক আমি ৱেলকাম জনাইছোঁ KACৰ এজন কাৰ্যকাৰী সদস্য হিচাপে। গতিকে এই ক্ষেত্ৰতো ৰাইজৰ এটা অজৰ আপত্তি কৰাৰ কাৰণে চৰকাৰে সুবিধা দিছে, আৰু যাৰ যাৰ যে সুবিধা লয় এইটো অজৰ আপত্তি কৰিব, আৰু এইটো চৰকাৰে নিশ্চিতভাৱে চাই মেলি ইয়াত দিলেও যুক্তিযুক্ততা আছে সেই হিচাপে ইনক্লুড আৰু বাহিৰ কৰি দিব। গতিকে দলগাঁৱৰ যিটো সমস্যা মানে আগতে 29 সমষ্টিত আছিলে, এইবাৰ যেহেতু গোসাইগাঁও টাউনত ডাঙৰ হৈ গ'ল, 11 নম্বৰ ৱাৰ্ডত সোমাইছে দলগাঁওখন, আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত এইখন আকৌ দতমাৰ লগত ইনক্লুড কৰিছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে গোসাইগাঁৱৰ লগতে সংলগ্ন দলগাঁও 5 মিনিটো নালাগে, আৰু অলৰেডি মানে টাউনখন সম্প্ৰসাৰণ কৰিছে আৰু এইটো 11 নম্বৰ সমষ্টিত সোমাইছে। গতিকে ইয়াৰ যি ৰাইজৰ ডিমেণ্ড যে দতমাৰ পৰা কাটি মানে গোসাইগাঁৱত অন্তৰ্ভুক্ত হ'লে ইয়াত বৰ পূৰ্ণ সমৰ্থন আছে, আৰু এইখিনি কৰিব লাগে ৰাইজৰ তৰফৰ পৰা। যিহেতু আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ চবৰে এই আপত্তিবিলাক শুনিব লাগিব, আৰু মই চৰকাৰক আহ্বান জনাম বা আমিও চৰকাৰৰ লগত কথা পাতিম যে নিশ্চিতভাৱে এই দলগাঁওখন যাতে গোসাইগাঁৱত ইনক্লুড কৰে। এইখিনি মোৰ চৰকাৰৰ প্ৰতি আপত্তি থাকিল, আৰু মই চৰকাৰৰ লগতো এই বিষয়ত নিশ্চিতভাৱে কথা পাতিম।